everyone, welcome back to my YouTube channel. নমস্কাৰ আৰু মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সবে ভালে আছে। মোৰ বাৰু ভালে। তো আজি মানে মাই মাছ বনাম বুলি আছে। তো মই ভাবিছো যেহেতু মাই মাছ বনাবই তো ৰেচিপিটো মই আপোনালোকৰ লগতো মই শেয়াৰ কৰো বুলি আছো। আৰু ভিডিওটো শেষৰলৈকে চাব। ভাল লাগিলে মানে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু বলক আহক। তো গাইজ এয়া আপুনি মাছ দেখিছে এইখিনি হল মাছ প্লাস মাগুৰ মাছ আছে লোকেল পুৰা ফ্ৰেশ হয় দেখিবলৈ বহুত ধুনীয়া আৰু এইখিনি হয় আপোনাৰ কাৱৈ পুৰা জি আছে ইমান ধুনীয়া লাগিছে দেখিবলৈ এয়া মায়ে মাছ বাছি আছে একিজনী হয় কাৱৈ মাছ ন মা কাৱৈ কিজনী মই হেৰি জুইত লৈ যাম দে মা পুৰিবলৈ জুইত পুৰিবা আৰু হল মাছ কিজনী তুমি কেনেকৈ বনোৱা মই আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিম দেখিছেনে আপোনালোকে মাছা হৈয়ে গ'ল আৰু মই এতিয়া পুৰিবলৈ লৈ যাম কাৱৈ কিজনী সেইকাৰণে মায়ে মানে নিমখ দি দিছে এয়া পাপাই জুই ৰেডি কৰি থৈ দিছিলে মই জাষ্ট অকল মাছ কিজনী দি দিছোঁ ধুনীয়া লাগিছে দেখিবলৈ আৰু পুৰা মাছটো খাইতো এনেও ভাল লাগে আপোনালোকেতো গম পায় আপোনালোকেতো খাই পাইছে চাগে এনেকৈ পুৰা মাছ গৰৈ মাছৰ পিটিকা কাৱৈ মাছৰ পিটিকা এনেও বহুত বেছি টেষ্টি লাগে মানে খাই দেখিছেনে আপোনালোকে জলফাইও দি দিছোঁ জলফাই পিটিকা কৰি খাম আৰু মাছ কেইজনী হৈয়ে গ'ল অলমষ্ট হৈ গ'ল দেখিছে কি ধুনীয়া লাগিছে দেখিবলৈ হালধি নিমখ দি দিছে এতিয়া জাষ্ট অকল হালধি আৰু নিমখ দি দিছে বাকী মছলাবোৰ মানে পাছত যাব এয়া আদা নহৰু পেষ্ট জিৰা গুড়ি প্লাছ গৰম মছলা আৰু ৰেড চিলি মাছখিনি মায়ে ফ্ৰাই কৰি থৈ দিছে এতিয়া পিঁয়াজ তাৰপিছত বিলাহী পিঁয়াজখিনি অলপ ব্ৰাউনিছ কালাৰ হ'বলৈ দিওঁ অলপ ব্ৰাউন কালাৰ দিবলৈহে মানে আকৌ বাকীখিনি দিব তাৰপাছত দি দিছোঁ লগতে পিঁয়াজৰ লগত শুকান জলকীয়া দেখা পাইছেনে আপোনালোকে এয়া শুকান জলকীয়া তাৰপাছত দিব এতিয়া আপোনাৰ আদা নহৰু পেষ্ট তাৰপিছত ৰেড চিলি পাউডাৰ তাৰপিছত অলপমান হালধিও দি দিছে ব্ৰাউনো হৈ গৈছে পিঁয়াজখিনি তাৰপিছত জিৰা গুড়ি দি দিলে এতিয়া দিছে আজি মানে মায়ে কৈছে কি জাতিলাও লগত খাম বুলি মাছৰ আঞ্জাখন তো জাতিলাও প্লাছ আলু এনেকৈ বহুত বেছি ভাল লাগে জাতিলাও আলু মাছ বহুত মানে আমি খাই ভাল পাওঁ মানে আৰু নিশ্চয় আপোনালোকে খায়ো ভাল পায় চাগে চাই থাকক তেনেকৈ লৰাইও আছে আৰু মানে মাজে মাজে লৰাই থাকিলে এইটো কাৰণে ভাল লাগি নধৰে নহ'লে কেতিয়াবা লাগি যোৱা চান্সেছবোৰ বেছি থাকে যিহেতু গেছটো হাই ফ্লেমতে আছে এতিয়া আপোনাৰ দি দিব আপোনাৰ বিলাহী এটা বিলাহীয়ে দিছোঁ বেছি নহ'লে টেঙা হৈ যাব পাৰেতো অলপমান ভিজিবলৈ কাৰণে পানী দি দিছে পানীটো দি দিয়াৰ পাছত ঢাকনখন দি দিব কাৰণ অলপ তেতিয়া সিজি যাব কাপোৰটো থাকিব আৰু এতিয়া মানে গেছটো ল' ফ্লেমত আছে আপোনাৰ পৰা সেই ভজা মাছকেইজনী মায়ে দি দিছে দেখিছেনে আপোনালোকে তাৰপিছত ইয়াৰ পাছত এতিয়া দি দিব আপোনাৰ ঠাণ্ডা দিনত মানে গম পায়ে চাগে জালুক খাই কিমান ভাল লাগে মানে চৰ্দি তৰ্দিৰ কাৰণেও ভাল জালুকৰ গুড়ি দি দিছে এয়া দেখিছেনে আৰু মই মানে জালুক খাই ভালেই পাওঁ লাষ্ট আপোনাৰ গৰম মছলাখিনি দি দিছে গৰম মছলাটো খালি লাষ্টতে দিলে বেছি ভাল লাগে পানী খালি অলপ দিব লাগিব কাৰণ লাগি ধৰিছে যে দেখিছেনে কি ধুনীয়া উতল আহিছে সিজিয়ে গ'ল তাৰপিছত লাষ্টত ধনিয়া দি দিছে এইটো গাৰ্নিচিঙৰ কাৰণে ধুনীয়া লাগে আৰু দেখিবলৈ ধুনীয়া খায়ো ভাল লাগে পিছে ধনিয়া ফ্লেভাৰটো এনেও বহুত বেছি আপোনালোকেও চাগে লাষ্টত মাংস হওক মাছ হওক বা
যিহৰ লগত ধুনীয়াকৈ দি আৰু বহুত বেছি ভাল লাগে খাবলৈহে লাগে আৰু পিটিকাখিনি মই অলৰেডি কৰি থৈ দিছোঁ খালি মানে আপোনালোকক কটা টাইমত মই দেখুওৱা নহ'ল তো এতিয়াই কৈ দিছোঁ ইয়াত কি কি দিলোঁ ইয়াত মই দিলোঁ পিঁয়াজ তাৰপিছত জলকীয়া দিলোঁ কেঁচা জলকীয়া তাৰপিছত ধনিয়া দি দিছোঁ মিঠাতেল দি দিছোঁ তাৰপিছত খালি নিমখ মই আগতে দিছিলোঁ হ'লেও মই আৰু অলপমান দি দিলোঁ তাৰপিছত অলপ খালি ওপৰত এতিয়া লাষ্টত নেমু দি দিম তেতিয়া আৰু বেছি টেষ্ট লাগিব মানে খাবলৈ নেমু দি দিছোঁ নেমু দি দিলে তেতিয়া অলপ টেঙা টেঙা ফ্লেভাৰটোও আহে প্লাছ মানে ভালো লাগে দেখিবলৈ খাবলৈও বহুত বেছি সোৱাদটো মানে বহুত বেছি আহি যায় মানে তেতিয়া আৰু এইখিনি হয় আপোনাৰ জলফাই পিটিকা মানে আপোনাৰ হেৰি দিছোঁ আৰু মই পিটিকা কৰি থৈ দিছোঁ ইয়াত আপোনাৰ পিঁয়াজ দিছোঁ ধনিয়া দিছোঁ তাৰপিছত মিঠাতেল দিছোঁ কেঁচা জলকীয়া কেইটামানো কাটি দিছোঁ ওপৰত যাতে আৰু বেছি খাই ভাল লাগে তাৰপাছত সেয়াই আৰু এতিয়া খামগৈ খাব পাৰে মোৰ খানা ৰেডি খাই বহুত ভাল লাগিব দেখাতটো বহুত বেছি টেষ্টি লাগিছে মানে খাবলৈ তো আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ বুলি আছোঁ আশা কৰোঁ আপোনালোকে চাই চবে ভালে পালে নেক্সট ভিডিঅ'ত আপোনালোকক পাম বাই বাই